নমস্কাৰ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম। আজিৰ ভিডিঅ'টোত মই প্ৰাণী বিজ্ঞানৰ পৰিবহণ তন্ত্ৰৰ পৰা কেইটামান কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আহক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ, পৰিফেৰা প্ৰাণীবোৰৰ দেহবোৰত থকা ক্ষুদ্ৰ ক্ষুদ্ৰ ৰন্ধ্ৰবোৰক কি বোলে? ইয়াৰ উত্তৰটো হ'ব অষ্ট্ৰিয়া। 2 নম্বৰ, হৃদযন্ত্ৰক আবৃত কৰি ৰখা আৱৰণখনক কি বোলে? ইয়াৰ উত্তৰটো হ'ব হৃদয়াৱৰণ। 3 নম্বৰ, হাঁওফাঁওৰ পৰা অহা ক্লুম শিৰা হৃদযন্ত্ৰৰ ক'ত মুকলি হয়? ইয়াৰ উত্তৰটো হ'ব বাওঁ অলিণ্ডত। 4 নম্বৰ, লিম্ফত কি কোষ থাকে? ইয়াৰ উত্তৰটো হ'ব লিম্ফোচাইট। 5 নম্বৰ, সন্ধিপদী প্ৰাণীৰ দেহত তেজ জমা হোৱা মুক্ত স্থানবোৰক কি বোলে? ইয়াৰ উত্তৰটো হ'ব চাইনাছ। 6 নম্বৰ, মৎস্যৰ হৃদযন্ত্ৰত কি ধৰণৰ তেজ থাকে? ইয়াৰ উত্তৰটো হ'ব অশুদ্ধ তেজ। 7 নম্বৰ, মৎস্যৰ ক্ষেত্ৰত তেজখিনি ফুলত শোধন হোৱাৰ পাছত ক'লৈ যায়? ইয়াৰ উত্তৰটো হ'ব বহিৰ্বাহী শ্বাসধমনীলৈ। 8 নম্বৰ, ঘঁৰিয়ালৰ হৃদযন্ত্ৰ কিমানটা কোঠালিযুক্ত? ইয়াৰ উত্তৰটো হ'ব 4টা কোঠালিযুক্ত। 9 নম্বৰ, ভ্ৰূণ অৱস্থাত আন্তঃঅলিণ্ড বেৰত থকা ডিম্বাকৃতিৰ ৰন্ধ্ৰবোৰক কি বোলে? ইয়াৰ উত্তৰটো হ'ব অভেলি ৰন্ধ্ৰ। 10 নম্বৰ, ক'ৰ'নাৰী শিৰা হৃদযন্ত্ৰৰ ক'ত মুকলি হয়? ইয়াৰ উত্তৰটো হ'ব সোঁ অলিণ্ডত। 11 নম্বৰ, অগ্ৰ মহাশিৰা হৃদযন্ত্ৰৰ ক'ত মুকলি হয়? ইয়াৰ উত্তৰটো হ'ব সোঁ অলিণ্ডত। 12 নম্বৰ, সোঁ অলিণ্ড আৰু সোঁ নিলয়ৰ সংযোগস্থলত কি কপাট থাকে? ইয়াৰ উত্তৰটো হ'ব ট্ৰাইকাস্পিড কপাট। 13 নম্বৰ, বাওঁ অলিণ্ড আৰু বাওঁ নিলয়ৰ সংযোগস্থলত কি কপাট থাকে? ইয়াৰ উত্তৰটো হ'ব বাইকাস্পিড কপাট। 14 নম্বৰ, স্তন্যপায়ী প্ৰাণীৰ চিষ্টেমিক ধমনী হৃদযন্ত্ৰৰ কোন অংশৰ পৰা সৃষ্টি হয়? ইয়াৰ উত্তৰটো হ'ব বাওঁ নিলয়ৰ পৰা। 15 নম্বৰ, স্তন্যপায়ী প্ৰাণীৰ হৃদযন্ত্ৰৰ কোন অংশৰ পৰা ক্লুম ধমনীৰ সৃষ্টি হয়? ইয়াৰ উত্তৰটো হ'ব সোঁ নিলয়ৰ পৰা। 16 নম্বৰ, স্তন্যপায়ী প্ৰাণীৰ ক্লুম ধমনীৰে কি ধৰণৰ তেজ প্ৰবাহিত হয়? ইয়াৰ উত্তৰটো হ'ব অশুদ্ধ তেজ। 17 নম্বৰ, সুস্থ মানুহৰ দেহত প্ৰতি মিনিটত কিমানটা হৃদচক্ৰ সম্পন্ন হয়? ইয়াৰ উত্তৰটো হ'ব 70ৰ পৰা 72টা। 18 নম্বৰ, হৃদস্পন্দনৰ সৃষ্টি ক'ত হয়? ইয়াৰ উত্তৰটো হ'ব চাইনো অলিণ্ড নদত। 19 নম্বৰ, স্তন্যপায়ীৰ চিষ্টলিক চাপ কিমান? ইয়াৰ উত্তৰটো হ'ব 120 mmHg। 20 নম্বৰ, স্তন্যপায়ী প্ৰাণীৰ ধমনীৰে কি তেজ প্ৰবাহিত হয়? ইয়াৰ উত্তৰটো হ'ব শুদ্ধ তেজ। 21 নম্বৰ, স্তন্যপায়ী প্ৰাণীৰ শিৰাৰে কি ধৰণৰ তেজ প্ৰবাহিত হয়? ইয়াৰ উত্তৰটো হ'ব অশুদ্ধ তেজ। 22 নম্বৰ, স্তন্যপায়ী প্ৰাণীৰ তেজৰ pH কিমান? ইয়াৰ উত্তৰটো হ'ব 7.3ৰ পৰা 7.5লৈ। 23 নম্বৰ, তেজৰ প্লাজমা অংশত শতকৰা কিমান পৰিমাণৰ পানী থাকে? ইয়াৰ উত্তৰটো হ'ব 92%। 24 নম্বৰ, স্তন্যপায়ী প্ৰাণীৰ তেজত লোহিত ৰক্তকণিকা আৰু শ্বেত ৰক্তকণিকাৰ অনুপাত কিমান? 700:1। 25 নম্বৰ, শ্বেত ৰক্তকণিকাৰ গড় জীৱনকাল কিমান? ইয়াৰ উত্তৰটো হ'ব 12ৰ পৰা 13 দিন। 26 নম্বৰ, প্ৰথ্ৰম্বিন ক'ত উৎপন্ন হয়? ইয়াৰ উত্তৰটো হ'ব যকৃতত। 27 নম্বৰ, প্ৰাপ্তবয়স্ক প্ৰাণীৰ লোহিত ৰক্তকণিকা ক'ত সৃষ্টি হয়? ইয়াৰ উত্তৰটো হ'ব হাড়ৰ মজ্জাত। 28 নম্বৰ, তেজত হেপাৰিন ক'ত সৃষ্টি হয়? ইয়াৰ উত্তৰটো হ'ব বেছ'ফিলত। 29 নম্বৰ, দেহৰ সৈনিক বুলি কাক কোৱা হয়? ইয়াৰ উত্তৰটো হ'ব নিউট্ৰ'ফিলবোৰক। 30 নম্বৰ, তেজ গোট নমৰাত কোনে সহায় কৰে? ইয়াৰ উত্তৰটো হ'ব বেছ'ফিলে। 31 নম্বৰ, লোহিত ৰক্তকণিকাৰ কবৰখানা বুলি কাক কোৱা হয়? ইয়াৰ উত্তৰটো হ'ব প্লীহাক। 32 নম্বৰ, লোহিত ৰক্তকণিকাৰ ধ্বংস হোৱাক কি বুলি কয়? ইয়াৰ উত্তৰটো হ'ব হিম'লাইচিছ। 33 নম্বৰ, দেহৰ তেজ ভঁৰাল বুলি কাক কোৱা হয়? ইয়াৰ উত্তৰটো হ'ব প্লীহা। 34 নম্বৰ, মানুহৰ ৰক্তচাপ কি যন্ত্ৰৰ সহায়ত জুখিব পাৰি? ইয়াৰ উত্তৰটো হ'ব স্পিগম'মেন'মিটাৰ। 35 নম্বৰ, হৃদযন্ত্ৰৰ কোঠালিবোৰৰ সংকোচনক কি বোলে? ইয়াৰ উত্তৰটো হ'ব চিষ্টল। 36 নম্বৰ, হৃদযন্ত্ৰৰ কোঠালিবোৰৰ প্ৰসাৰণক কি বোলে? ইয়াৰ উত্তৰটো হ'ব ডায়াষ্টল। 37 নম্বৰ, এটা হৃদচক্ৰ কিমান সময়ত সম্পূৰ্ণ হয়? ইয়াৰ উত্তৰটো হ'ব 0.8 ছেকেণ্ডত।
38 নম্বৰ চাইনো অলিণ্ড নোডক কি বোলে? ইয়াৰ উত্তৰটো হ'ব পেচমেকাৰ। 39 নম্বৰ মানুহৰ গড় ডায়েলষ্টিক চাপ কিমান? ইয়াৰ উত্তৰটো হ'ব 80 mmHg। 40 নম্বৰ কোনবিধ স্তন্যপায়ী প্ৰাণীৰ RBC কোষকেন্দ্ৰযুক্ত? ইয়াৰ উত্তৰটো হ'ব উট। 41 নম্বৰ RBCত থকা ৰঞ্জক পদাৰ্থবিধৰ নাম কি? ইয়াৰ উত্তৰটো হ'ব হিমগ্ল'বিন। 42 নম্বৰ তেজক গুণগতভাৱে 4টা দলত কোনে বিভক্ত কৰিছিল? ইয়াৰ উত্তৰটো হ'ব বিজ্ঞানী কাৰ্ল লেণ্ডষ্টেইনাৰ। 43 নম্বৰ চিলন্তেৰেটা অথবা হাইড্ৰাৰ আভ্যন্তৰত থকা গহ্বৰটোক কি বোলে? ইয়াৰ উত্তৰটো হ'ব চিলেণ্টেৰন। 44 নম্বৰ মানুহৰ দেহৰ ৰক্ত পৰিবহণ কোনে কেতিয়া আৱিষ্কাৰ কৰিছিল? ইয়াৰ উত্তৰটো হ'ব 1628 চনত উইলিয়াম হাৰ্ভে। 45 নম্বৰ হৃদযন্ত্ৰৰ হৃদস্পন্দন ক্ৰিয়া স্নায়ুতন্ত্ৰৰ দ্বাৰা নিয়ন্ত্ৰিত হ'লে তাক কি বুলি কোৱা হয়? ইয়াৰ উত্তৰটো হ'ব নিউৰজেনিক হৃদযন্ত্ৰ। 46 নম্বৰ হৃদস্পন্দন ক্ৰিয়া হৃদযন্ত্ৰত থকা বিশেষ ধৰণৰ পেশীৰ দ্বাৰা নিয়ন্ত্ৰিত হ'লে তাক কি বুলি কোৱা হয়? ইয়াৰ উত্তৰটো হ'ব মায়জেনিক হৃদযন্ত্ৰ। 47 নম্বৰ হৃদয়াৱৰণ আৰু হৃদযন্ত্ৰৰ মাজৰ গহ্বৰটোক কি বোলে? ইয়াৰ উত্তৰটো হ'ব হৃদয়াৱৰণ গহ্বৰ। 48 নম্বৰ মৎস্যৰ হৃদযন্ত্ৰটো কেইটা কোঠালিযুক্ত? ইয়াৰ উত্তৰটো হ'ব 2টা কোঠালিযুক্ত। 49 নম্বৰ নিলয়ৰ অন্তঃবেৰত থকা চুটি জালিকা সদৃশ শিৰবোৰক কি বোলে? ইয়াৰ উত্তৰটো হ'ব কলুমনিকাৰ্নি। 50 নম্বৰ নিলয়ৰ অন্তঃবেৰত থকা ডাঙৰ পেশীযুক্ত শিৰবোৰক কি বোলে? ইয়াৰ উত্তৰটো হ'ব পেপিলাৰী পেশী। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ। ভাল পালে যদি লাইক শ্বেয়াৰ কৰি দিব আৰু যিসকলে মোৰ চেনেললৈ প্ৰথমবাৰ আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আগলৈ এনেধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে ন'টিফিকেশ্যন বেলটো ক্লিক কৰি দিব। ধন্যবাদ।